এই প্ৰকাণ্ড ঘৰটোত আপুনি অকলশৰে থাকিও অকলশৰীয়া অনুভৱ নকৰে? নাই, মোৰ খুব ভাল লাগে। মই বহুত কষ্ট কৰি ঘৰটো বনাই থৈ গৈছে। নিজকে মই খুব ভাল পাওঁ। প্ৰথমতে কিন্তু তুমি নিজক ভাল পাব লাগিব। সেইটো একদম আটাইতকৈ ইম্পৰ্টেণ্ট কথা। অকণমান সপ্তাহত 3 দিন মই জিমলৈ যাওঁ। বয়সটো এটা নাম্বাৰহে। আমাৰ হৈ আছে বয়স, কিমান হৈছে দৰকাৰ নাই। সিহঁতে কি কয় আপোনাক যে মা তুমি দৈনন্দিন জীৱনটো এনেকৈ উদযাপন কৰিবা, এইবোৰ কৰিবা? বোলে আজি পাহাৰ বগাব যাওঁ, মই যে নোৱাৰোঁ, মই যাব নোৱাৰোঁ, মই তলত ৰৈ দিওঁ, তহঁত ফুৰিয়া বুলি নকওঁ, ময়ো লগে লগে যাওঁ। হাজবেণ্ড থকালৈকে মই বহুত তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। সকলো কথাতে যেন তেওঁ নহ'লে নহ'ব, গাড়ীখনেৰে মোক অমুকত লৈ যোৱা, মোক ইটো কৰি দিয়া, সিটো কৰি দিয়া। এয়া মই মোৰ বিয়াৰ সময়তে তোলা আমাৰ দুইজনৰ এইখন ফটো। অৱসৰৰ পিছৰ জীৱনটোত বহুতেই ভাবে যে মোৰ এতিয়া জীৱন শেষ কৰাৰ সময় আৰু। অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰ ইমান মনটো ফূৰ্তি লাগিছে, ইমান ভাল লাগিছে যে মই একদম মানে একেবাৰে মানুহজনী খোলা হৈ গ'লোঁ, ফ্ৰী হৈ গ'লোঁ। ৰিঙা ৰিঙা অ ৰিঙা ৰিঙা উদাং পথাৰ একা মেকালি। নমস্কাৰ, মোৰ এই বিশেষ অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভাবে যে অৱসৰ মানে জীৱন শেষ, জীৱনত আৰু অৱসৰৰ পিছত আন একো নাথাকে, বয়স হ'ল মানে আৰু মোৰ কৰিব লগা একো নাথাকে, মোৰ এতিয়া হৰিনাম লোৱাৰ বয়স। কিন্তু তাৰ পৰিৱৰ্তে সমাজৰ একাংশ ব্যক্তিয়ে কিদৰে জীৱনটো উদযাপন কৰিছে আজি আপোনালোকক দেখুৱাম। মই য'ত আহি উপস্থিত হৈছোঁ, এয়া বিশিষ্ট সংগীত শিল্পী পাহাৰী দাস বাইদেউৰ ঘৰ। পাহাৰী বাইদেৱে 2014 চনত অৱসৰ গ্ৰহণ কৰিছে। 2015 চনত পাহাৰী বাইদেৱে নিজৰ স্বামীক হেৰুৱাইছে। 2 সন্তান থাকে লণ্ডনত। কিন্তু তাৰপিছতো পাহাৰী বাইদেৱে কি সুন্দৰকৈ জীৱন উদযাপন কৰিছে সেই বিষয়ে আজি আপোনালোকৰ সৈতে কথা পাতিম। বাইদেৱে আজি ক'ব, বাইদেউকো পাইছোঁ মোৰ বিশেষ অনুষ্ঠানত। বাইদেউক স্বাগতম জনাইছোঁ, আমি আজি কথা পাতিম। বাইদেউ, মোৰ প্ৰথমে সুধিবলৈ মন গৈছে, মানুহৰ সাধাৰণতে সকলো মানুহ আমি দেখা পাওঁ, কিছুমান মানুহৰ 50 বছৰ পাৰ হ'ল বা কোনোবাই অৱসৰ ল'লে ভাবে যে জীৱনটো শেষ হ'ল, মোৰ এতিয়া বয়স হ'ল। কিন্তু আপোনাৰ অনুভৱ কি? বয়সৰ সেই এক্সকিউজটো কিমান গুৰুত্বপূৰ্ণ? মই একেবাৰে বয়সক গুৰুত্ব নিদিওঁ, কাৰণ বয়সটো এটা নাম্বাৰহে। আমাৰ হৈ আছে বয়স, কিমান হৈছে দৰকাৰ নাই। আমি কেনেকৈ আমাৰ জীৱনটো উদযাপন কৰিছোঁ সেইটোহে দৰকাৰী কথা, আৰু মই সেইটোতহে গুৰুত্ব দিওঁ নি। আৰু বয়সৰ কথা নাহে ইয়াত। এতিয়া কেনেকৈ বাইদেউ উদযাপন কৰিছে? সুন্দৰকৈ আপুনি জীৱন উদযাপন কৰি আছে। তুমি কৈছা মই সুন্দৰকৈ উদযাপন কৰিছোঁ, কিন্তু মই দেখিছোঁ তুমি সৰু ল'ৰা, তুমিও তোমাৰ জীৱনটো সুন্দৰকৈ উদযাপন কৰিছা। তেনেকৈ ক'বলৈ হ'লে আমাৰ প্ৰত্যেক মানুহৰে নিজৰ নিজৰ জীৱনশৈলী থাকে, জীৱনৰ গতি থাকে। কোনোবাই বিজনেছ কৰিছে, কোনোবাই চাকৰি কৰিছে, কোনোবাই হাউচৱাইফ, কোনোবাই গান গাইছে, কোনোবাই অভিনয় কৰিছে। তেনেকৈ আমাৰ জীৱনৰ গতিটো তেনেকৈ চলি থাকে। কিন্তু তাৰ মাজতে দেখোঁ মানুহখিনি কেতিয়াবা বহুত হতাশগ্ৰস্ত হৈ যায়, জীৱনটো যেন হেৰাই যাব, জীৱনটোত যেন একো নাপালোঁ, তেনেকুৱা ভাৱ কিছুমান আহে। সেইটো অহা একেবাৰে উচিত নহয়। মই ভাবোঁ যে জীৱনটো আমি উদযাপন কৰিব লাগে, আৰু সেইকাৰণে ভাবোঁ মই ৰাতিপুৱাৰ পৰা আমাৰ গোটেই দিনটো ৰাতি শোৱালৈকে আমি কি কৰিলোঁ সেইটো বেছি ইম্পৰ্টেণ্ট। মই নিজৰ কথা যদি ক'বলৈ যাওঁ তোমাক, মই তেনেকৈ ভাবোঁ যে মোৰ হাজবেণ্ড যেতিয়া ঢুকালে 2015 চনত, হাজবেণ্ড থকালৈকে মই বহুত তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। সকলো কথাতে যেন তেওঁ নহ'লে নহ'ব, গাড়ীখনেৰে মোক অমুকত লৈ যোৱা, মোক ইটো কৰি দিয়া, সিটো কৰি দিয়া। কিন্তু এওঁ ঢুকোৱাৰ পিছত মই একেবাৰে বহুত সলনি হ'লোঁ, আৰু নিজৰ জীৱনটো আৰু সুন্দৰকৈ জীয়াবলৈ মই শিকিলোঁ। মানে বহুতৰ ক্ষেত্ৰত স্বামী যেতিয়া হেৰাই যায়, স্বামীৰ মৃত্যু হয় আৰু ধৰক চাকৰিৰ পৰা অৱসৰ লোৱা যায়, তাৰপিছত ভাবে যে মোৰ এতিয়া জীৱনটো প্ৰায় শেষ হৈ আহিল আৰু মোৰ একো নাই সন্মুখত। কিন্তু আপুনি তেখেতৰ মৃত্যুৰ পিছত নতুনকৈ জীৱনটো আকৌ উদযাপন কৰিবলৈ শিকিলে বা জীৱনৰ বহু অৰ্থ বিচাৰি পালে। হয়, সেয়া হৈছে মই এগৰাকী গায়িকা, মই গান গাই ভাল পাওঁ। হেৰিটো মোৰ সৰুৰ পৰাই আছে, আৰু মোৰ হাজবেণ্ড থকালৈকে মোৰ ল'ৰাহঁতে মোক বহুত চবেই ছাপোৰ্ট কৰি আছে, এতিয়াও আছে। কিন্তু এওঁ ঢুকোৱাৰ পিছত ভাবিলোঁ মই চাগে আৰু গান গাব নোৱাৰিম, মই কেনেকৈ গান গাম, কি হ'ব মোৰ, মই কেনেকৈ এই সংসাৰখন চলাম। কিন্তু নহয়, পাৰি। মই সদায় এটা শৃংখলাবদ্ধভাৱে নিজৰ জীৱনটোক আগুৱাই লৈ গৈছোঁ। নিজকে মই খুব ভাল পাওঁ। প্ৰথমতে কিন্তু তুমি নিজক ভাল পাব লাগিব। সেইটো একদম আটাইতকৈ ইম্পৰ্টেণ্ট কথা। যেতিয়া তুমি নিজক ভাল পাবা, ভাল পালে ভাল পোৱাৰ অৰ্থটো মই এইটো কৈছোঁ, তোমাৰ অন্তৰৰ সৈতে তোমাৰ ভিতৰৰ মানুহজনীক তুমি ভাল পাব লাগিব। নহয় যে মই আইনাখন চাই মই মোক ধুনীয়া দেখিছোঁ, সেইটো অৰ্থ মই কোৱা নাই। একেবাৰে উল্টাটো কৈছোঁ। মই নিজক খুব ভাল পাওঁ, মোৰ সত্তাক ভাল পাওঁ, মোৰ গোটেইখিনি বস্তু মোৰ ভাল পাওঁ। মোৰ গান মই নিজে ভাল পাওঁ, মোৰ মাতটো শুনিবলৈ মই ভাল পাওঁ, মই সুৰ ভাল পাওঁ,
গতিকে মই সেইখিনি লৈ মই আগুৱাই আহিছোঁ ৰাতিপুৱা অকণমান উঠি পেলাই সাধাৰণভাৱে অলপ প্ৰাণায়াম খুব সাধাৰণভাৱে য়োগা অলপ কৰোঁ তাৰপিছতো মোৰ দৈনন্দিন লাইফ আৰম্ভই হৈ যায় অকণমান গান গাব চেষ্টা কৰোঁ অলপ ৰেৱাজ কৰোঁ কিন্তু সঁচা কথা কওঁ সদায় নহয় কেতিয়াবা জটি পৰি যায় বেলেগ এটা কথাত যেতিয়া প্ৰায়ৰিটি আহি যায় হয়তো সেইদিনা গান গোৱাই নহ'ল তাৰপিছত মই মোৰ ব্ৰেকফাষ্ট বনাই খাওঁ নিজে ৰন্ধা সাধাৰণভাৱে খাওঁ আমাৰ অসমীয়া খোৱা অতি সাধাৰণভাৱে বেছি তেল চেল নাখাওঁ মই বেছিভাগে অলপ ষ্টিম বা বইল ভাল পাওঁ কিন্তু সেইবুলি যে বাহিৰত নাখাওঁ সেইটোও নহয় ল'ৰাহঁত আহিলে আকৌ বাহিৰত খাবলৈ যাওঁ ফূৰ্তি কৰি সেয়া আৰু সেয়া মই অকণমান সপ্তাহত 3 দিন মই জিমলৈ যাওঁ জিম হৈছে মোৰ ইণ্ডিয়া ক্লাব মোৰ হাজবেণ্ডে খেলিছিল তাতে তেওঁ ঢুকোৱাৰ পিছত মই মেম্বাৰশ্বিপটো মোক দিলে আৰু মইতো খেলা ধূলা নকৰোঁ এনেই মই ছুইমিঙো নকৰোঁ গতিকে মই জিমলৈ যাওঁ এইটো খুব ডাঙৰ কথা কৈছে বাইদেউ আপুনি যে কৈছে নিজক ভাল পাব লাগে সত্তাটোক ভাল পাব লাগে স্বাস্থ্যৰো কিন্তু যতন ল'ব লাগে একদম স্বাস্থ্যৰ যতন ল'ব লাগে এতিয়ালৈকে ভগৱানৰ কৃপাত নিৰোগী হৈ আছোঁ ৰোগ আহি যাব পাৰে যিকোনো মুহূৰ্ততে কিন্তু আমি তাক বাধা দিব পাৰোঁ আমাৰ জীৱনটো যেতিয়া আমি দেখোঁ যে আমি এইখিনি মানি চলিলোঁ খোৱা লোৱা বা অকণমান ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি কৰাততো একো আপত্তি নাই একেবাৰে সহজ তুমি দেখিবা সেইখিনি কৰাৰ পিছত তোমাৰ নিজকে কিমান ফিট লাগে কাম কৰিবলৈ উৎসাহ লাগে গান গাবলৈ মন যায় কিবা এটা ইণ্ডিয়ান আইডল আহিলেতো এদিনো বাদ নিদিওঁ সেইবিলাক সদায় শুনো টিভিত তেনেকুৱা আৰু মোৰ ছ'চিয়েল লাইফটো খুব ভাল লাগে যিকোনো অনুষ্ঠানত মই যাওঁ যিসকলে মাতে খুব ভাল পাওঁ বাইদেউ চাকৰিৰ পৰা অৱসৰ কেতিয়া গ্ৰহণ কৰিলে মই 2014 2014 চনত অৱসৰ গ্ৰহণ কৰিলে অৱসৰৰ পিছৰ জীৱনটোত বহুতেই ভাবে যে মোৰ এতিয়া জীৱন শেষ কৰা সময় আৰু মই ঘৰতে আবদ্ধ হৈ থাকিব লাগিব তোমাক কি ক'ম নি অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰ ইমান মনটো ফূৰ্তি লাগিছে ইমান ভাল লাগিছে যে মই একদম মানে একেবাৰে মানুহজনী খোলা হৈ গ'লোঁ ফ্ৰী হৈ গ'লোঁ নাই মই 10টা বজাত অফিচ পাব নালাগে মই 5টালৈকে অফিচত থাকিব নালাগে মোৰ অফিচৰ দায়িত্ব মই লাইব্ৰেৰিয়ান আছিলোঁ দেই মই SCERT ষ্টেট কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তাতে মই লাইব্ৰেৰিয়ান আছিলোঁ আৰু ৰিটায়াৰ কৰাৰ পিছত মোৰ বহুত দায়িত্বৰ পৰা মই হাত সাৰি গ'লোঁ তেতিয়া মই নতুন দায়িত্ব ল'ব পৰা হ'লোঁ নহয় নিজৰ কাৰণে চিন্তা কৰি নিজৰ গানৰ চৰ্চা বা কিছুমান ছ'চিয়েল এক্টিভিটিজতো মই যাওঁ মাতিলে যাওঁ ক'ৰবাত আজি ইয়াত আহিব লাগে আজি স্কুল এখনৰ কিবা ফাংচন এটা আছে মই গ'লে সৰু ল'ৰা ছোৱালীবিলাকে ভাল পালে তাতে অকণমান গান গাই দিলোঁ সিহঁতক এনকাৰেজ কৰি আহিলোঁ তেনেকুৱা ছ'চিয়েল কামতো মই অলপ ইনভলভ অৱসৰৰ পিছত মানুহৰ দ্বিতীয় ইনিংছ আৰম্ভ হয় দ্বিতীয় ইনিংছটো খুব ভালকৈ আৰম্ভ হয় আৰু তেতিয়া ফ্ৰীলি চব কাম কৰিব পাৰি বহুত ভাল তেতিয়া তোমাৰ অফিচৰ দায়বদ্ধতাটো নাথাকে তাতে নিজৰ জীৱনটোক তেতিয়া বেছি ভালকৈ আগুৱাই লৈ যাব পাৰি পাহাৰী দাস বাইদেউৰ সৈতে বহু কথা পাতি আছোঁ বাইদেৱে কি সুন্দৰকৈ জীৱন উদযাপন কৰিছে বাইদেৱে কি সুন্দৰকৈ থাকে এই ঘৰটোত বাইদেৱে সুন্দৰকৈ এটা বাতাবৰণ প্ৰস্তুত কৰি লৈছে আৰু বাইদেৱে দৈনন্দিন খুব ৰুচিবোধ বাইদেৱে মানি চলে আৰু বাইদেউ সমগ্ৰ পৰিয়ালটো বাইদেউ ইয়াত সুন্দৰকৈ ফটো ফ্ৰেমত ৰাখিছে বাইদেউ পৰিচয় কৰাই দিয়ক এয়া মোৰ পৰিয়াল এই ফটোৰেই পৰিচয় কৰাই দিব লগা হৈছে কাৰণ মোৰ লগত এতিয়া কোনো নাই সেইকাৰণে মোৰ স্বামী পূৰ্ণেন্দু মোহন দাস এয়া মই মোৰ বিয়াৰ সময়তে তোলা তেওঁ আমাৰ দুইজনৰ এইখন ফটো আৰু এয়া মোৰ ল'ৰা এয়া সৰু ল'ৰা দেৱলীন দাস সুমন আৰু মোৰ বোৱাৰী মানু আৰু ল'ৰা বোৱাৰী এইখন মোৰ পূৰা পৰিয়াল আছে ইয়াতে মোৰ ডাঙৰ ল'ৰা নিৰংকুশ আছে মোৰ বোৱাৰী আছে এয়া তেওঁৰ ল'ৰা দুটা মোৰ নাতি দুটা এতিয়া ডাঙৰ নাতি মোৰ বহুত ডাঙৰেই হ'ল 11 পালে সৰু নাতি এবাৰ মেট্ৰিক দিব এয়া সৰু ল'ৰা সুমন এয়া ভাগ্যশ্ৰী সৰু বোৱাৰী এয়া ডাঙৰ বোৱাৰী এয়া স্পন্দিতা তেওঁ ক্লিনিকেল চাইক'লজিষ্ট হয় স্পন্দিতাৰ যেতিয়া বেবী জন্ম হৈছে এই ল'ৰা এতিয়া মোৰ এই নাতিটো 2.5 বছৰ এইখন মোৰ ফেমিলি ফটো বুলি ধৰা খালি মোৰ স্বামী নাই তাতে সেয়া এখন ৰিচেণ্ট ফটো এতিয়া বাইদেউ আপোনাৰ 2 সন্তান লণ্ডনত থাকে হয় মোৰ 2টা ল'ৰা লণ্ডনত থাকে তাহাঁতে লণ্ডন নিবাসীয়ে হ'ল আৰু সেইখন ঘৰে মোৰ এতিয়া মেইন ঘৰৰ দৰে হৈছে হয় আৰু মই যাওঁ প্ৰত্যেক বছৰে মই 4 মাহ মিনিমাম থাকিবলৈ যাওঁ গৰমত যাওঁ এইবাৰ পিছে গৰমত যোৱা নহ'ল এইবাৰ অকণমান ডিলে হৈছে মই ছেপ্টেম্বৰত যাম মানে বাইদেউ অকলেই যায় ইয়াৰ পৰা অকলেই যাওঁ মই অকলে যাওঁ দিল্লী হৈ পেলাই গুচি যাওঁ আৰু ইউজ হৈ গ'লোঁ এতিয়া দিগদাৰ নালাগে একো অকলেই যাওঁ অকলে অহা যোৱা আপোনাৰ সন্তানে বাইদেউ কেতিয়াবা উপলব্ধি কৰিব পাৰেনে যে মোৰ মা অকলে থাকে মায়ে খুব অকলশৰীয়া অনুভৱ কৰিছে তেনেকুৱা উপলব্ধি আহিব দিছে জানো
নাই দিয়া তাহাঁতে মোক খুব এনকাৰেজ কৰে মই তোমাক কওঁ নি বোধহয় মোৰ স্বামীৰ মৃত্যুৰ পাছত ল'ৰা দুটা ইমানেই মোক ছাপৰ্ট দিছে সেইকাৰণে হয়তো মই আজি ইমান ভালকৈ থাকিব পাৰিছোঁ প্ৰতিটো কথা প্ৰতিটো হেৰিয়ে তাহাঁতৰ লগত মই শ্বেয়াৰ কৰোঁ সিহঁত এতিয়া মোৰ বন্ধুৰ নিচিনা আৰু তাহাঁতে সদায় বিচাৰে যে আমাৰ মা ভালে থাকক মা ভালে থাকিবই লাগিব আৰু সেই হেৰিটো লৈয়ে তেওঁলোকৰ পৰা ল'ৰা দুটা বোৱাৰীহঁতৰ পৰা মই যিটো ছাপৰ্ট পাইছোঁ তাহাঁতৰ অনুপ্ৰেৰণা পাইছোঁ সেইটো লৈ মই আৰু ভালকৈ ইয়াতে জীয়াই আছোঁ সিহঁতেও সুখী হৈ আছে ময়ো সুখী হৈ আছোঁ সিহঁতে বাইদেউ আমি অলপ খোজ কাঢ়োঁ বাইদেউ সিহঁতে কি কয় আপোনাক যে মা তুমি দৈনন্দিন জীৱনটো এনেকৈ উদযাপন কৰিবা এইবোৰ কৰিবা কি কয় কি কৰিব লাগিবতো নকয় কিন্তু তাহাঁতে বিচাৰে যে মই মোৰ ৰেগুলাৰিটি এটা মেইনটেইন কৰিব লাগিব সেইটো সদায় কয় ঠিক সময়ত খাবা সময়ত শুবা আৰু তোমাৰ যিখিনি দৈনন্দিন ব্যায়াম কৰিব লাগিব য়োগা কৰিব লাগিব প্ৰাণায়াম সেইখিনি যাতে ৰেগুলাৰলি কৰা মইতো লণ্ডনত তাতে য়োগা চেণ্টাৰত যোৱাৰ লগে লগে সিহঁতে মোক য়োগা চেণ্টাৰ এটাত হেৰি কৰি দিয়ে এনৰোল কৰি দিয়ে সেইটো হৈছে মানে নট বেকিংহাম এইটো মানে ব্ৰমলিৰ ওচৰতে য়োগা চেণ্টাৰটো বেকেনহামত মই যাওঁ তাতে আমাৰ মৃদুলা বাইদেউৰ ছোৱালীও থাকে কেতিয়াবা য়োগাত লগ পাই যাওঁ তাহাঁতক তাতে মই সপ্তাহত 4 দিন য়োগা কৰোঁ শনিবাৰ দেওবাৰে নকৰোঁ আৰু তাৰে য়োগা চেণ্টাৰটোত য়োগা কৰি মোৰ বিৰাট ভাল লাগে আৰু সেইখিনি কৰি থকাৰ কাৰণে মই তাতে লণ্ডনত থাকোঁতেও মই অকণমান ফিট হৈ থাকোঁ যাতে সিহঁতে ক'ৰবাত দূৰত ফুৰাবলৈ নিলে ব'লা আজি পাহাৰ বগাব যাওঁ মই যে নোৱাৰোঁ মই যাব নোৱাৰোঁ মই তলত ৰৈ দিওঁ তহঁত ফুৰিয়া বুলি নকওঁ ময়ো লগে লগে যাওঁ পাহাৰ বগা লাহে লাহে যাওঁ সিহঁতে কয় মা তুমি তোমাৰ নিজৰ হেৰিত গতিত আহা আমাৰ সমানে যাব নালাগে মই যাওঁ আৰু সেইখিনিয়ে কৰিব পাৰিছোঁ মই য়োগাটো কৰি থকাৰ কাৰণে হয় বাইদেউ আৰু তাৰ মাজত আপুনি সন্তানৰ কথা ইমান সুন্দৰকৈ কৈছে বহু সন্তানক দেখা যায় যে পিতৃ মাতৃক এটা বয়সৰ পিছত তেওঁলোকে অৱহেলা কৰে তেনেকুৱা বাতৰি বহু আমি পাওঁ অৱহেলা কৰি ৰাস্তাতে পিতৃ মাতৃয়ে খুব দুখ কৰে ইছৰা মই যে ভাবিব নোৱাৰোঁ সেই কথাটো বহুত দুখ লাগে মোৰ মই তেনেকুৱা পিতৃ মাতৃৰ ল'ৰা ছোৱালীক আজি মই ক'ব বিচাৰিছোঁ মাক দেউতাকৰ নিচিনা আৰু কোনো জীৱনত হ'ব নোৱাৰে আজি মোৰ ল'ৰাকেইটাই সদায় ক'ব যে আজি যে আমি এইখিনি আজি হৈছোঁ একমাত্ৰ মোৰ মা আৰু দেউতাৰ কাৰণে সেই কথাটো পাহৰি যাব নালাগে এটা সময়ত মাক দেউতাকে ইমান কষ্ট কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি পঢ়াই শুনাই মানুহ কৰিলে তাৰপিছত যেতিয়া মাক দেউতাকৰ অৱসৰৰ সময় হ'ল বা তেওঁলোকে কৰিব নোৱাৰা হ'ল তেতিয়া মাক দেউতাকক কেতিয়াও নেগলেক্ট কৰিব নালাগে মই ভাবোঁ যে মাক দেউতাক ভগৱানৰ নিচিনা ভগৱানৰ মন্দিৰত পূজা কৰিব নালাগে দেউতাক মাকক চালেই সেয়া ভগৱান সন্তুষ্ট হ'ব আৰু মই নাভাবোঁ যে এনেকুৱা ধৰণৰ হৈ থাকক এতিয়া আমি দেখিছোঁ তেনেকুৱা বহুত দেখিছোঁ কিন্তু উচিত নহয় আমাৰ সমাজখন কিন্তু বহুতে চিন্তা কৰিব হলিব কথা বাইদেউ আমি আৰু এটা কথা শেষত আপোনাক সুধিব বিচাৰিছোঁ আমি শেহতীয়াকৈ বহু দেখিছোঁ বহু বিশিষ্ট ব্যক্তি অকলশৰীয়া হৈ পৰে ঘৰখনত অকলশৰে থাকিব লাগে তেওঁলোকে একাকীত্বত ভোগে কিন্তু আপোনাৰ আজি কথাখিনি শুনিতো সকলো অনুপ্ৰাণিত হ'ব সেই একাকীত্বত নভোগাৰ কি ঔষধ আছে আপুনি ঔষধ বুলিয়ে কৈছিল মইনো কি ক'ম নি ঔষধ মই নাজানো মানে মই নিজৰ কথাখিনিহে বুজি পাইছোঁ প্ৰত্যেক মানুহৰে নিজস্ব আছেতো তেওঁলোকে নিজেই বিচাৰি ল'ব তেওঁলোকক কি কৰিলে ভাল লাগিব কেনেকুৱাকৈ তেওঁলোকে ছ'চিয়েল লাইফটো তেওঁলোকে কেনেকৈ কটাব তেওঁলোকৰ ফুৰিবলৈ ভাল লাগে নেকি ভ্ৰমণ কৰিবলৈ গ'ল মইতো ফুৰি ভাল পাওঁ ইউকেত গ'লে বহুত ঠাই ফুৰিবলৈ যাওঁ মোৰ ল'ৰাহঁতৰ লগত ইয়াতে অৱশ্যে অকলে থাকোঁ কাৰণে মোৰ বেছি ফুৰা নহয় তেনেকৈ আৰু কি কৰিলে তেওঁলোকে ভাল লাগিব তেওঁলোকৰ সেইটো তেওঁলোকে নিজেই বিচাৰি ল'ব লাগিব মানে এই প্ৰকাণ্ড ঘৰটোত আপুনি অকলশৰে থাকিও অকলশৰীয়া অনুভৱ নকৰে নাই মোৰ খুব ভাল লাগে মই বহুত কষ্ট কৰি ঘৰটো বনাই থৈ গৈছে মোৰ বহুত ভাল লাগে ইয়াতেও ভাল লাগে লণ্ডনতো ভাল লাগে এয়া মোৰ ঘৰৰ ৰজনীগন্ধা ফুলজোপা এয়া মোৰ ঘৰৰ ফুল হয় ৰজনীগন্ধা বহুত ফুলিছিলে ওপৰত ইমান ব্যস্ততাৰ মাজতো কেতিয়াবা মনলৈ ভাব আহেনে যে মই অকলশৰীয়া সেইটো কেতিয়াবা নাহা নহয় কিন্তু হয় কেতিয়াবা ভাবোঁ যে কেতিয়াবা হয় এইটো এটা মানুহৰ কমন কথা এইটো মানুহৰ সাধাৰণ মানে হেৰি হ'বই কেতিয়াবা অকণ অকলশৰীয়া লাগিব নি কেতিয়াবা লাগে নলগা নহয় আৰু সেইটো থাকিব অলপ কিন্তু এনেকুৱা নহয় যে মই একেবাৰে মোৰ বেয়া নালাগে মোৰ অকলশৰীয়া নহয় সেই ভাৱটো নহয় কেতিয়াবা আহে কিন্তু মই সাধাৰণতে মই সেইটো আহিবলৈ নিদিওঁ কেতিয়াবা লাগে দুখ লাগে মানুহৰ মনত নাহে জানো আমি উই আৰ হিউমেন বিং আমাৰ দুখ সুখ অকলশৰীয়া সকলোৰে সেই ভাৱটো আহে মানে ভগৱানৰ কৃপাত আপোনাৰ য়োগা এক্সাৰচাইজ সকলোৱে আপোনাক মানে
সহায় কৰিছে আৰু তেনেকৈ আছোঁ বাকী আৰু সেয়া এয়াই জীৱন নহয় জানো সুন্দৰ বাইদেউ আপুনি ভালকৈ থাকক আমাৰ নিৰ্মল পঢ়া বাইদেউৰ লিখা এটা এষাৰি কথা খুব মনত পৰিছে জীৱন জীৱন বৰ অনুপম মৰণ বিজয়ী সাধনা জীৱনটো আমাৰ ইমান অনুপম আমি আমাৰ মৰণ বিজয়ী সাধনাৰে আমি জীৱনটোক বহুত বেছি আগুৱাই লৈ যাব পাৰোঁ নহয় জানো শেষত বাইদেউ আপোনাৰ খুব জনপ্ৰিয় গীত ৰিঙা ৰিঙা ঐ এটা শাৰী ৰিঙা ৰিঙা ও ৰিঙা ৰিঙা হুদাং পথাৰ একা মেকালি